সপোন আছিল যে যদি গণতন্ত্ৰত মই কিবা ৰাইজৰ বাবে সেৱা কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে গণতান্ত্ৰিক পৰিকাঠামোৰ ভিতৰতে মই গণতান্ত্ৰিক পৰিকাঠামোৰ আভ্যন্তৰীণ কিবা নীতিৰে মই আগবাঢ়িব লাগিব। যেনেকৈ আমি শৰীৰ বেয়া হ'লে আমি ডক্টৰৰ ওচৰত যাওঁ, যেনেকৈ আমাৰ কিবা টেকন'লজিকেল মেচিনাৰী বেয়া হ'লে আমি ইঞ্জিনিয়াৰৰ ওচৰত যাওঁ। আজি দেশখন যি হালত গৈ আছে, আমি সদায় কৈ থাকোঁ যে দুৰ্নীতি হৈছে, ভ্ৰষ্টাচাৰ বাঢ়িছে, অনৈতিক কাৰ্যত সকলোৱে লিপ্ত হৈছে, তেনেকৈ ক্ৰিটিচাইজ কৰি থাকিলে নহ'ব। মই সৰুৰে পৰা এটা প্ৰভাৱ অৰ্থাৎ কথাষাৰ মই সদায় জ্ঞানত ৰাখিছিলোঁ, যি নেকি মৰ্গেনথই কৈছিলে যে ইট ইজ দ্য ইনএক্টিভিজিম অফ দ্য গুড পিপল বিকজ অফ হুম দ্য ছ'চাইটি ইজ ডিটৰিয়েটিং, নট দ্য বেড পিপল হু আৰ ক্ৰিয়েটিং এ বেড ছ'চাইটি। যে আমাৰ যিমানবোৰ সমাজত ভাল মানুহ আছে তেওঁলোকে নিজকে এক সুৰক্ষিত দূৰত্বত নিজকে বজাই ৰাখি ক্ৰিটিচাইজ কৰিবলৈ বিচাৰে, কিন্তু মই বিচাৰিছোঁ যে জীৱনত বহুত ভুল হ'ব। মণিনাঞ্চমতী ব্ৰহ্ম মই মানুহ, মই সৰু ল'ৰা, 22 বছৰ বহি দিছোঁ, ভুল হোৱাটো স্বাভাৱিক। আপোনালোকৰ আশীৰ্বাদত মই বিচাৰিছোঁ যে ৰাজনৈতিক প্ৰেক্ষাপটত কেনেকৈ আগবাঢ়ি গৈ সকলো ৰাইজৰ বাবে যে সকলোৱে যিহেতু মোক ৰাজকুমাৰ বুলি সন্মান দিছে, কেৱল বড়োই নহয়, মোৰ কোচ ৰাজবংশী ভাইসকল, মই আজি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে মোৰ দেউতা যদি বড়ো মূলীয়, মোৰ দেউতা যদি বড়ো, মই কিন্তু কোচ ৰাজবংশীৰো সন্তান, কাৰণ মোৰ মাতৃ কিন্তু কোচ ৰাজবংশী। তো সেইকাৰণে যেনেকৈ পিতৃৰ কাৰণে মই জীৱনটো উৎসৰ্গা কৰিবলৈ ৰাজি, তেনেদৰে কোচ ৰাজবংশী ভাইসকল, তেনেদৰে আমাৰ যিমান খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকল, তেনেদৰে আমাৰ যিমানৰ ভাষিক সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু সকলোকে সামৰি এক সমিল মিলেৰে থাকি কেনেকৈ আমি আগবাঢ়িব পাৰোঁ। যিটো যুৱক, মই যুৱ নেতাও নহয়, যুৱ কৰ্মীও নহয়, মই পুনৰাই কৈছোঁ মই কৰ্মী নহয়, নেতা নহয়, মই এজন সেৱক হিচাপেহে ৰাজনীতিত নিজৰ পদক্ষেপ আগবঢ়াইছোঁ। চাওক, আজিৰ প্ৰেক্ষাপটত ৰাজনৈতিকভাৱে দাম্ভিক মন্তব্য যদি দিবলৈ যাওঁ তেতিয়াহ'লে চিধাকৈ ক'ব পাৰি যে UPPLৰ চৰকাৰ গঠন হ'ব, কিন্তু এজ এ যুৱক হিচাপে যিহেতু মই নতুন আহিছোঁ, ৰাইজৰ ওচৰত মই কোনো ফেব্ৰিকেটেড মেছেজ দাঙি ধৰিব বিচৰা নাই। আজিৰ পৰিস্থিতিত যুঁজটো UPPL ভাৰ্চেছ BPF হৈ আছে। আজিৰ দিনত অবড়ো ইমান ফেক্টৰ নহয়, কাৰণ আমিও UPPLৰ পৰা আমি বিচৰা নাই আমিও বড়ো বুলি কৈ ইলেকশ্যন খেলোঁ, বা আমিও বিচৰা নাই কোনোবা এটা জনগোষ্ঠীয়ে এটা জনগোষ্ঠীক টাৰ্গেট কৰি হয়তো অনা বড়ো, কোনোবা ক'ব অনা ৰাজবংশী, কোনোবা ক'ব অনা ৰাভা, তেনেদৰে ইলেকশ্যন খেলাটো আমি বিচৰা নাই। আমি বিচাৰিছোঁ সকলোৱে এক পদত এক কম্বাইণ্ড ষ্ট্ৰাকচাৰত যদি আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে UPPLে নিশ্চিতভাৱে জয়যুক্ত হ'ব। আৰু এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে, এইকাৰণে পৰিৱৰ্তন বিচাৰিছে যে বৰ্তমানৰ BTC চৰকাৰে কেৱল দুৰ্নীতি ভ্ৰষ্টাচাৰটো দূৰৰ কথা, শিশুক দিবলগীয়া যি বিস্কুট 15-20 টকীয়া সেই 42 টকাত কিনিছে। যি বৃদ্ধসকলক দেখিলে আমি বাছে গাড়ীয়ে আমাৰ চিট এৰি দিওঁ, সেই বৃদ্ধাসকলক যি দিবলৈ আঁঠুৱা, যি 150 টকীয়া আঁঠুৱা, সেই আঁঠুৱাক তেওঁলোকে কি কৰে, ঠিকাদাৰৰ পৰা 1500 টকীয়াত ক্ৰয় কৰে, আৰু সেই আঁঠুৱা উচিত বেনিফিচিয়াৰী যিসকলে পাব লাগে তাকো নাপায়। তো তেওঁলোকে যি এটা ৰাজনৈতিক দলে বৃদ্ধ শিশু সকলোৰে অন্তৰত আঘাত সানিছে, নিশ্চিতভাৱে আমি কওঁ যে শিশুৰ ৰূপত নাৰায়ণ থাকে, ভগৱান থাকে। যি ৰাজনৈতিক দলে শিশু আৰু বৃদ্ধসকলক ঠগিছে সেই ৰাজনৈতিক দলক ভগৱানে ক্ষমা নকৰে।